প্ৰতিশ্ৰুতি দিয়াৰ পিছত প্ৰতিশ্ৰুতিবিলাক তেখেতলোকে পালন কৰিব নোৱাৰাৰ কাৰণে ৰাইজে হতভম্ব হৈ যে আহি থকা দিনত 25ত BPF চৰকাৰক ক্ষমতাত আনিবৰ কাৰণে সকলো ৰাইজে দলে বলে আহি যোগদান হৈ আছে। অকল আপোনালোকৰ ইয়াত হৰিচিংগাত নহয়, বিভিন্ন আমাৰ মানে সমষ্টিবিলাকত ঠিক তেনেকুৱা ধৰণৰ যোগদান হৈ আছে। এইটোৱে বুজায় যে আহি থকা দিনত BPF চৰকাৰ অহাটো নিশ্চিত হৈ আছে, কোনো সন্দেহ নাই। হৰিচিংগা ব্লক কমিটিৰ উদ্যোগত ওমেন আৰু ইউথ আৰু BCৰ মানে তিনিটা যিটো কমিটিৰ উদ্যোগত আমাৰ কৰ্মশালা সুন্দৰভাৱে হৈ আছে। ইয়াতে কৰ্মশালাৰ যোগেদি এইটোৱে আমি ক'ব বিচাৰিম যে আজি যি ধৰণৰ আমাৰ কৰ্মীসকলে উৎসাহেৰে ওলাই আহিছে, ইয়াতে বুজা যায় যে আহি থকা দিনত হৰিচিংগা আমাৰ সমষ্টি হিচাপে বৰ্তমান সি 5 বছৰ আমাৰ হাতত নাছিলে, এইবাৰ হৰিচিংগা সমষ্টিতে আমাৰ হাতত আহিব। কাৰণ গম পাইছে যে বৰ্তমান হৰিচিংগা সমষ্টিত যোন এতিয়া MCLA আছে তেখেতৰ নেতৃত্বত যি ধৰণৰ উন্নয়নমূলক কাম কাজ হ'ব লাগিছিলে ঠিক তেনেকুৱা ধৰণৰ হোৱাটো দেখা নাই। ইয়াৰ কাৰণে ৰাইজে হতভম্ব হৈছে। ইয়াৰ কাৰণে BPFৰ ওপৰত বিশ্বাস আকৌ আহিছে, যাৰ কাৰণে BTCত আকৌ পুনৰাই 2025ত BPF চৰকাৰ অহাটো নিশ্চিত হৈ আছে। এই সভাত বহু লোকে যোগদান কৰিছে, এই বিষয়ে কি? এইটোৱে বুজাইছে, কাৰণ যিটো দেখিছোঁ এতিয়া আপোনালোকে চালে হৈ গ'ল ক্ষমতাত থকা পাৰ্টিৰ লগত থাকে না অপজিশ্যন মানে পাৰ্টিৰ লগত থাকে, এইটোৱে বুজায়। ক্ষমতাত থকাৰ পিছতো তেখেতসকলৰ ওচৰত কিয় যোৱা নাই? তাৰমানে তেখেতসকলে 5 বছৰত যি ধৰণৰ কাম কাজ কৰিব লাগিছিল, যি ধৰণৰ তেখেতসকলে মানে ৰাইজক সহায় কৰিব লাগিছিল, তেখেতসকলৰ ওপৰত মানে আস্থা নোহোৱা হৈ আছে।